নমস্কাৰ, এই আকাশবাণী বাতৰি পঢ়িছোঁ হবিবুৰ ৰহমানে। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাঁৱৰ তলৰ পৰা চাৰ্জাৰ টেমাটি হেৰাই যায় বুলি তেখেতৰ দেৰক্ষী অজিত সিং ডাঙৰীয়াই আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। উক্ত টেমাৰ সন্ধানত দিছপুৰ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰু ৩০০ৰো অধিক ঢেকুৰা কুকুৰক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। আজি সন্ধিয়া 2:45 AR-35 নম্বৰৰ বায়ুসেনাৰ বিমানখনে গুৱাহাটী গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা কলকাতা অভিমুখে গৈ থকা অৱস্থাত এটি প্ৰকাণ্ড ঘনচিৰিকা চৰায়ে খুন্দা মাৰে। ফলত বিমানখন 42 ফুট তলত বাগৰি পৰে। প্ৰায় 29টা ঘেনামাখি আহত আৰু 33টা চেনামাখি নিহত হয়। নিহত ঘেনামাখিবোৰক ততাতৈয়াকৈ ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেলত প্ৰেৰণ কৰা হয় আৰু আহত চেনামাখিবোৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যমৰ দুৱাৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব বুলিও এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে। আজি পদুমণি গাঁৱৰ পাদুৰাম পাঠকে পাতৰিঘাটত পতা পাদা প্ৰতিযোগিতাত 5,525টা পাদত পাদি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। আনহাতে শ্ৰীমান জমজম মুছাহাৰীয়ে 3,333টা পাদৰ সৈতে শেষৰটো পাত মাৰি বিলাহী গুটিৰ লগতে ফুলৰ সিঠা বাঢ়ি কৰি মেন অৱ দ্য ছিৰিজ দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে উক্ত প্ৰতিযোগিতাখনত আমাৰ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আয়োজক সমিতিৰ সভাপতি শ্ৰী ঘটিৰাম মেধিয়ে কয় যে 2জন খেলুৱৈয়ে সুন্দৰ পাত প্ৰদৰ্শন কৰি বিশ্বৰ বুকত অসমৰ মান উজ্বলাই তুলিছে আৰু অনাগত দিনত যেন ইয়াতকৈও অধিক দুৰ্গন্ধময় পাত প্ৰদৰ্শন কৰি অলিম্পিকত যাতে স্বৰ্ণপদক আজুৰি আনিব পাৰে তাৰ বাবে 2গৰাকী খেলুৱৈয়ে দিনে 12ৰ পৰা 15 কেজি মূলা খাবলৈ পৰামৰ্শ আগবঢ়ায়। আজি এটা পানী ভেকুলীয়ে মদৰ নিচাত ঢলং পলং হৈ শদিয়াৰ পৰা ধুবুৰী অভিমুখে আহি থকা টাইটান নামৰ জাহাজখনক থিতাতে গিলি পেলায়। প্ৰায় 200 যাত্ৰী ইতিমধ্যে 3 ঘণ্টাৰো অধিক সময় ভেকুলী পাতত আবদ্ধ হৈ আছে বুলি নৌ সেনা বাহিনীৰ সূত্ৰই জানিবলৈ দিছে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী এন মোদীয়ে সবকে সাথ সবকে বিকাশ আইনৰ অধীনত আগন্তুক 2023-2024 চলিত বৰ্ষত উঠি অহা ল'ৰা ছোৱালী পুৰুষ তিৰোতা আৰু মাইকী মহিলাৰ তাৰিখ বজা বন্ধ কৰি দিছে। অন্যথা এই নিয়ম কোনো ব্যক্তিয়ে ভংগ কৰিলে কচু গছত ফাঁচি লগাই নতুবা পানী নোহোৱা কুৱাত পেলাই 7 বছৰৰ বাবে মৃত্যুদণ্ড বিহাৰ বাবেও এখন নতুন আইন প্ৰণয়ন কৰে। আজি বগীবিল দলঙৰ সমীপত চলন্ত বাছ এখনৰ যাত্ৰী এজনৰ হাতৰ পৰা জ্বলন্ত বিড়ি এটুকুৰা পৰি ব্ৰহ্মপুত্ৰ নদীত জুই লাগি যায়। প্ৰায় 55,000 মাছ কাছ মৃত্যুমুখত পৰে আৰু 56,000 মাছ কাছই গছৰ ওপৰত উঠি নিজৰ প্ৰাণ ৰক্ষা কৰে। প্ৰবল ধুমুহাৰ বাবে অহা 3-4 দিনত দৰং জিলা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ থাকিব। এই ক্ষেত্ৰত APDCLৰ মুৰব্বী টেষ্টাৰ হাফ ভল্টেজ হাজৰিকাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে অসম চৰকাৰৰ তৰফৰ পৰা 50,000 জোনাকী পৰুৱাক ইতিমধ্যে পোহৰ দিবলৈ এৰি দিছে। আনহাতে অতিৰিক্তভাৱে 40,000 জোনাকী পৰুৱাক ইতিমধ্যে দিল্লীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে বুলিও নিউজ চেনেল 420ত প্ৰকাশ পাইছে। যোৱা নিশা তিনিচুকীয়া কাকু পথাৰত পাকঘৰত ভজা মাছ খাই তহিলং কৰা এটা বন্দা মেকুৰী এটা শান্তিৰক্ষা বাহিনীয়ে হাতেলোতে ধৰি আৰক্ষীক গতাই দিয়ে। মেকুৰীটোৱে বহু ৰান্ধনীৰ পাকঘৰত ভজা মাছ খাইছে বুলিও সন্দেহ কৰা হৈছে। মেকুৰীটোক বৰ্তমানে তিনিচুকীয়া সদৰ থানাত মাৰঠাঞ্জেৰা অব্যাহত ৰখা হৈছে। যোৱা নিশা বাংলাদেশৰ প্ৰধানমন্ত্ৰী কেজ হাছিনাই এক ভয়ানক সপোন দেখি বিচনাত প্ৰস্ৰাৱ কৰাৰ ফলত গোটেই বাংলাদেশতে প্ৰবল বানপানীৰ সৃষ্টি হৈছে। হঠাৎ হোৱা এনে প্ৰলয়ংকাৰী বানত প্ৰায় 14,000 শিয়ালে নিজৰ ঘৰ বাৰী এৰি হিমালয় পৰ্বতত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বুলিও জানিবলৈ পোৱা গৈছে। আনহাতে প্ৰধানমন্ত্ৰী হাছিনাই নিজৰ ভুলৰ কথা ব্যক্ত কৰি কয় যে তেওঁ বাংলাদেশবাসীৰ ওচৰত ক্ষমপ্ৰাৰ্থী। অনাগত দিনত যাতে এনে কোনো অবতৰীয়া বানৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে তেওঁ নিজে হাৰগিজ পিন্ধিব আৰু চকুত চশমা পিন্ধি শুব বুলিও বাংলাভাষীক আশ্বাস প্ৰদান কৰে। আজি হলিউড অভিনেত্ৰী চালি নিয়নিয়ে এটি কন্যা সন্তান জন্ম দিয়ে। সন্তানটিয়ে শৌচ কৰিলে হেনো 10 তোলাকৈ সোণ আৰু প্ৰস্ৰাৱ কৰিলে 5 তোলাকৈ ৰূপ ওলায় বুলিও
দ্য টাইমছ অফ ইণ্ডিয়া নিউজত প্ৰকাশ পাইছে। এতিয়া আহিছোঁ বতৰৰ বতৰালৈ। কেন্দ্ৰীয় বতৰ বিজ্ঞানে জনোৱা বতৰৰ আগজাননী অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব যদিও দুই এজাক দবাপিটা বৰষুণৰ সৈতে দৈ গাখীৰ মিষ্টি বুন্দিয়া ভুজিয়া পৰাৰো সম্ভাৱনা। গুৱাহাটী আৰু ইয়াৰ চুবুৰীয়া অঞ্চলৰ বতৰ আজিৰ দিনটোত এনেধৰণৰ: গুৱাহাটী 5°C, তেজপুৰ 420°C, ডিব্ৰুগড় 84°C। শেষত প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাৰুৰ তলৰ পৰা চাৰ্জাৰ টেমাটো হেৰাই যায়। বগীবিল দলঙৰ সমীপত যাত্ৰী এজনৰ হাতৰ পৰা জ্বলন্ত বিড়ি এটুকুৰা পৰি ব্ৰহ্মপুত্ৰ নদীত জুই লাগি যায়। পদুমণি গাঁৱৰ পাদুৰাম পাঠকে 5,525টা পাত মাৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ গ'ল। ধন্যবাদ, শুভৰাত্ৰি। কাৰণেহে কৰিছোঁ, আপোনালোকে কোনেও গাত পাতি নল'ব আৰু অনাগত দিনত যাতে ইয়াতকৈ আৰু ভাল ভাল ভিডিঅ' দি আপোনালোকক হুমুৱাই থাকিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। লগতে মোৰ ল'ৰাৰ চেনেল ৰিহান ৰহমান বুলি আছে, আপোনাৰ ইউটিউবত যদি আপোনালোকে চাইছে তেনেহ'লে আপোনালোকে এই আমাৰ ল'ৰাই ক'ব আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ওচৰতে থকা বেল আইকনটো দিব নাপাহৰিব। বেল আইকনটো দবাবলৈ পাহৰিব হাক দিছে, আপোনালোকে মনত ৰাখিব। আৰু যদি আপোনালোকে ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰিব। ঠিক আছে, ফ'ল' কৰিব কৈছে আমাৰ ল'ৰাই। গতিকে ল'ৰাই যাতে আগবাঢ়ি যায়। ঠিক আছে, আজিলৈ এৰিছোঁ, শুভৰাত্ৰি। বাই দিয়া তুমি, বাই দিয়া, বাই।